কেনেকুৱা আছে আপুনি? সুধিছোঁ এইকাৰণে যে আজিকালি আমাৰ কাষত থকা যাকে চাওঁ সকলো দুখতে থাকে। ভাবে যে সংসাৰত তেওঁতকৈ দুখী আৰু কোনো নাই। সকলোতকৈ অধিক সমস্যা তেওঁলোকৰ জীৱনতে আছে। কিন্তু সংসাৰত এনে কোনো ব্যক্তি নাই যাৰ জীৱনত সমস্যা নাই, আৰু সংসাৰত এনেকুৱা কোনো সমস্যা নাই যাৰ কোনো সমাধান নাই। কিন্তু এই সমস্যাৰ সমাধান বিচাৰিবলৈ আমি জীৱনত সাহসেৰে আগবাঢ়িব লাগিব। কিন্তু কিছুমান মানুহে কি কৰে? নিজৰ মূৰৰ ওপৰত হাত থৈ নিৰাশ হৈ নিজৰ ভাগ্যক দুখ দি বহি থাকে। কিন্তু এয়া কেতিয়াও নকৰিব। কৰ্ম কৰক, আগবাঢ়ক। আৰু সকলোতকৈ মহত্ত্বপূৰ্ণ কথাটো হ'ল ধৈৰ্য ধৰক। কাৰণ আপোনাৰ লক্ষ্য যিমান কঠিন নহওক কিয়, কিন্তু ইয়াৰ পথ আপোনাৰ ভৰিৰ তলৰ পৰাই আৰম্ভ হয়। ভিডিঅ'টো যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মোৰ চেনেলত যদি আপুনি নতুন তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।